3-4জন ল'ৰা ইণ্ডিয়ান টিমত মই চাব বিচাৰোঁ যি বিশ্বকাপত খেলিবলৈ যাব আৰু গোটেই ইণ্ডিয়ান টিমটোক বিচাৰোঁ মই এবাৰ ৰাছিয়াত ফুটবল কাপ হ'ব ফুটবল ৱৰ্ল্ড কাপ মই চাবলৈ যাম 2খন ছেমিফাইনেল এখন ফাইনেল মই চাব যাম আৰু তাত মই ইণ্ডিয়ান আমাৰ ফ্লেগৰ ড্ৰেছ পিন্ধি যাম মোৰ টিম নাই কিন্তু আইল বুষ্ট আপ ইণ্ডিয়া অঁ মই থাকিম মই ওলাই আছোঁ তাত মই থাকিমেই মই আহিম আৰু খেলত আপুনি অংশগ্ৰহণ কৰিবনে মই খেলিম অলপ পিছত এনেই অকণমান খেলিম সিহঁতক টু বুষ্ট আপ দ্য এনাৰ্জি হয় আকৌ এবাৰ জুবিন গাৰ্গ আছে আমাৰ সৈতে বিপুল আপোনাৰ কাষলৈ গৈছোঁ ৰাছিয়া মোৰ সৰুৰ পৰা ইচ্ছা আছিলে যে এবাৰ হ'লেও ৱৰ্ল্ড কাপ ফুটবল আমি চাম মই আমি বুলি কৈছোঁ ল'লে একেলগে লোৱা মই বাৰে বাৰে চিন্তা কৰিম এক্সক্লুচিভ নহয় চব একেলগে একেটা বাইদেউকে মানে আপুনি ফুটবলৰ সৈতে জড়িত হৈ পৰিছে বিশ্ববিদ্যালয়ত খেলিছে অসমৰ বিভিন্ন ঠাইত খেলিছে ফুটবল ভাল মই খেলাটো ইমান ডাঙৰ কথা নহয় আমি খেলোঁ আমি আমাৰ টীম এটা আছে আৰ্টিষ্ট 11 আমি যি পইচা পাওঁ সেইটো বিভিন্ন মানুহৰ সহায়ৰ কাৰণে যায় সেইটো চেৰিটি কিন্তু ফুটবলটো মোৰ আটাইতকৈ প্ৰিয়তম গেম আৰু সৰুৰ পৰা মই বিচাৰিছিলোঁ যে জীৱনত এবাৰ হ'লেও ৱৰ্ল্ড কাপ ফুটবল চাবলৈ পাম নে নাপাম সেইটো এটা প্ৰশ্ন কাৰণ বাহিৰৰ দেশত হয় পইচা বহুত খৰচ হয় এইবাৰ ৰাছিয়াত হৈছে মই যাম প্ৰথমবাৰৰ কাৰণে যাম মই চাম আৰু জীৱনত এবাৰ হ'লেও আমাৰ ইণ্ডিয়ান ৱৰ্ল্ড কাপটো মানে ইণ্ডিয়াৰ টিমটোক মই খেলাটো চাব বিচাৰোঁ প্ৰথম কথা আৰু তাত মই 3টা হ'লেও অসমৰ ল'ৰা চাব বিচাৰোঁ সেইকাৰণে ফুটবলটো মই ইয়াত যিমান পাৰোঁ চেষ্টা কৰোঁ জনপ্ৰিয় কৰিবলৈ বা বুষ্ট আপ কৰিবলৈ সেইদিনা এটা ল'ৰা মাধুৰ্য বুলি ল'ৰা এটা পঠাইছোঁ জাৰ্মানীত তাৰ পইচা প্ৰব্লেম হৈছিলে মই পইচা দি পেলাই পঠাই দিলোঁ বোলো যা খেলগৈ ডাঙৰ ক্লাবত চান্স পাইছে তাৰপিছত এই ভিডালৰ লগত ফটো উঠাই পেলাই মোক পঠাইছে আৰ্মিত ভিডাল সেইটো ভাল লাগে ন যে সৰু ল'ৰা এটা 16 বছৰীয়া ল'ৰা এটা গৈছে তাত খেলিছে যে হিমা দাস এজনী ছোৱালী তাই মৰিগাঁৱৰ নেকি তাই খুব নাম কৰিছে ভাল খেলিছে এতিয়া আমি এইবিলাক এইটোৱে আমাৰ দায়িত্ব আচলতে এনেকুৱা ল'ৰা ছোৱালীক উঠাই লৈ যাবলৈ মই সেইকাৰণে ফুটছললৈ আহিছোঁ ফুটছল হওক ফুটবল হওক আৰু ফুটবল মোৰ সদায় প্ৰিয় মই আছিলোঁ অলৰেডি কিন্তু এতিয়া নাজানো কি হৈ আছে কিন্তু অসম ফুটবলখন মই বহুত আগলৈ লৈ যাব বিচাৰোঁ নহয় আমাৰ ইমান ধুনীয়া ধুনীয়া প্লেয়াৰ আছে এতিয়া মই বিভিন্ন জেগাত খেলি থাকোঁতে মই দেখি থাকোঁ ল'ৰাবিলাক গুলি খেলে কিন্তু আমাৰ ফ'কাছ নাই প্ৰমোশ্যন নাই সেইটো কোনে কৰিব সেইটো আমি কৰিব লাগিব তেতিয়া গান চান বাদ দি এইবিলাক কৰোঁ থেংক ইউ গাঁৱৰ পৰা মন গ'লে গাম নহ'লে গাওঁ হেৰি আছে নেকি এইটো মই সুধি লাভ নাই এইটো মই সুধি লাভ নাই মই যি মন যায় তাকে কৰোঁ এইটো সুধি লাভ নাই একো নাই এই ধৰণে যি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব